ৰিজৰ্টখন ইমান ধুনীয়া সুন্দৰ প্লেচ তো সিফালে পাহাৰ পিছফালে পাহাৰ সিফালে ধুনীয়া ৰিজৰ্ট এই গছকেইটা চাওকচোন চাওক কি মজা পূৰা পোৱালিকেইটা পূৰা এনজয় কৰি আছে মই থম বুলি গা ধুব লাগিব বহুত দিন ঘৰত গা ধোৱা নাই ঘৰখনত গা ধুব আহিছোঁ ঘৰত পাই নাই না আমাৰ ৰিলি ভাল লাগিলে গাড়ীখনে আনবাঢ়ি দিলা লাইচেঞ্চ নাই কাৰণে ইফালে হ'ব তোৰ মই দলংটো বিচাৰি আছোঁ বিচাৰি পোৱা নাই Hello guys, good morning and welcome back to my YouTube channel. So আজি ভিডিওটো আৰম্ভ কৰিছোঁ এটা ধুনীয়া সুন্দৰ প্লেচৰ পৰা তো ভিডিওটো স্কিপ নকৰি শেষলৈকে চাই থাকক তো লেটছ গো তো গাইজ আমি ভৈৰৱকুণ্ড সোমাই গ'লোঁ তো এতিয়া ডাইৰেক্ট মেইন গেটলৈকে যাওঁ পাছ ল'বলৈ তাৰপিছত পাছ লৈ ক'ত যাব পাৰোঁ আপোনাক দেখাই আছোঁ তো চলো খোজকাঢ়ি যাই আছোঁ খোজকাঢ়ি অৱস্থা বেয়া গৈছে ইমান ওখ পূৰা পাহাৰৰ ওপৰত গাড়ীখন এবাৰ দিলে ভাল লাগিলে গাড়ীখনে আনবাঢ়ি দিলা লাইচেঞ্চ নাই কাৰণে ইফালে হ'ব তোৰ মই দলংটো বিচাৰি আছোঁ বিচাৰি পোৱা নাই কোনফালে বা আই থিংক ইফালে হ'ব যাই চাওঁ মই সুধিব খুজিছিলোঁ ইমান এটা সুধিব নিদিলা সৰুতে একো নাই ময়ে সুধিম হা মই সুধি চাওঁ ৰ কাৰোবাৰ তাত কোনো মানুহ নাই সুধিবৰ কাৰণে কাক সুধোঁ কাৰোবাৰ তাক সুধিম ৰ তো গাইছ আমাৰ পোৱালিৰ বোলে ভয় লাগছে মানুহগিলা দেখা পাই কি ক'ম আৰু মই মানুহ দেখাব ভয় লাগে এইটো মন্দিৰটো চাওক কি ধুনীয়া আছোঁ ওচৰৰ চাওঁ কি ধুনীয়া ঘূৰি আছে মানে কিবা পূজা কৰি থাকে ইয়াতে তো আহি পেলাই ঘূৰি অহা টাইমত চাম এতিয়া আমি ব্ৰিজটো চাই হোৱা আগত তো এতিয়া আমাৰ মেইন উদ্দেশ্য হ'ল ব্ৰিজটো যোৱা ব্ৰিজটোত যাই পেলাই উলমি দিয়া চাওঁচোন কিমান উলমি আজি ময়ো চাম ইয়াকে লগাই দিম কেনেটা বেচিছ বিচাৰি 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 লাষ্টত উলমা দলংটো পালোঁ কিবাকৈ তো এতিয়া আমি উলমিম তাতে যাই পেলাই চুলি দিম একেবাৰে কি হয় কি নহয় তো দেখা যাব ইফালে চাওকচোন কি পাহাৰ পূৰা পাহাৰৰ নাজাৰা ইফালে ৰাস্তাটো সেইটো ৰাস্তাটো চাওকচোন কি ধুনীয়া কিন্তু তাতে যাবা এতিয়া শক্তি নাই বিকজ একো ৰাতিপুৱা খাই অহা নাই এতিয়া তাতে কিবা খাব লাগিব এয়া উলমা দলং আহি পাই গ'লোঁ এতিয়া চিৰিটি 1 খোজ 2 খোজ 3 খোজ 4 খোজকৈ দি যাই আছোঁ মাৰছি আয়া মাৰছি গাইছ মাৰছি মোক বেয়াকৈ এই দুখীয়া ল'ৰাটোক মাৰছি চব পোৱালি ভয় কৰিব চাম হা কিমান ভয় কৰে সি উলমা দলঙত উলমিবা ভয় কৰিব চাবি এতিয়া এইটো পূৰা উঠি আছোঁ পোৱালি কিন্তু মা কচম বিদ্যা ভয় কৰিছিল লৰি লৰি পেলাই এইফালে পানী ভূটানৰ এলেকা চব ভিউ পায় এইফালে মজা পানীখিনি বহুত ঠাণ্ডা চাগে গা ধুই ভাল লাগিব কিন্তু এইখন এখন উলমা দলং তো উঠিম ধুনীয়া লাগছে কিন্তু এই এতিয়া কিবা ৰুচি কিবা ৰুচি ক'ব পৰা নাই একো নাই কিবা এটা ৰুচি ৰুবা দি ৰোৱা বস্তু ৰুবোৱে দলং আৰু বনাব চাগে সেইগিলা মুখখন ধুই হোৱা পানীত যায় বোলে হা ফ্ৰেছ ফ্ৰেছ পানী অলপ গা পা ধুই আহোঁ গামচাটো ক'ত আছে হা তো এতিয়া গা ধুম আমি ৰিজৰ্টত যাই গা ধুম কি কৰিম কি নকৰোঁ চব দেখাম তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাক নাও ইটছ টাইম ফৰ মেগী এতিয়া আমি মেগী খাম মেগী ক'ল্ড ড্ৰিংকছ পানী মেগী চলাও ৰেচিপি কি ধুনীয়া নাজাৰা আহি পালোঁ ৰিজৰ্টখন ইমান ধুনীয়া সুন্দৰ প্লেচ তো সিফালে পাহাৰ পিছফালে পাহাৰ সিফালে ধুনীয়া ৰিজৰ্ট এই গছকেইটা চাওকচোন কি ধুনীয়া অ' মাই গড চুইমিং পুলত যাই পেলাই তাৰ জাপ মাৰি দিওঁ আৰু না তো গাইছ আমি কাপোৰ পাই ভাল না আনিম আগতে চাই গৈছোঁ না ঘৰৰ এটা দেখা পাইছোঁ বাৰু দেখা নোপোৱা নহয় সেইফালে ঘাঁহ খাই আছে তো আৰু কি দেখা পাওঁ চাম দেখাম চবচে মেইন ভাল লাগছে ফুলৰ পুলিগিলা নে ফুলৰ পুলিগিলা ধুনীয়া লাগছে মেইনলি ইমান ধুনীয়াকৈ সজাইছে আৰু তাৰপিছত
ইয়াতে বোলে এটা চুইমিং পুল আছে, ক'ত আছে চাওঁ। মোৰ চকুত কিন্তু এতিয়ালৈকে পৰাই নাই। আমাৰ পোৱালিহে কৈছে ক'ৰবাত চুইমিং পুল আছে, চাওঁচোন ক'ত আছে। তো চাই লওঁ চুইমিং পুলটো ক'ত আছে ক'ত নাই, ক'ত দেখাম। এইটোৱে কান্দিহে ইয়াৰ ভিতৰতে আছে পাৰ্কখন। টিকেট নিশ্চয় কাটিব লাগে। সেই ছোৱালী মানুহ কেনে টাকা মানুহৰ কাৰণেও আছে। গাইজ ভিউ চাওক কি মজা, পূৰা পোৱালিকেইটা পূৰা এনজয় কৰি আছে। মই ধুম বুলি ভাবছিলোঁ কিন্তু গাইজ পানী নাই আৰু চব সৰু পোৱালি, ভাল নালাগে না চব সৰু পোৱালিৰ লগত। তো চাওঁ ধোৱা পালি ধুম, নহ'লে নোধোৱা আৰু না। কিন্তু ধুনীয়া দেই জেগাখিনি। ইফালে পাহাৰৰ মাজত চুইমিং পুল, জুই পূৰা জুই। ইফালে পূৰা পাহাৰ, ইফালে আই লাভ ভৈৰৱকুণ্ড।